বা আছে মানে মামা ছোৱালী আৰু তাইৰ এটা ল'ৰা জন্ম হ'ল আৰু যিহেতু আজি কচুজাল পাতিছে আৰু মানে আমাৰ এইফালে জন্ম হৈ 3 দিনৰ পাছতে কচুজাল পতাৰ এটা নিয়ম থাকে আপোনালোকৰ ওচৰত থাকে নে নাথাকে নাজানো সকলোৰে নিয়ম বেলেগ বেলেগ আৰু আজি এতিয়া মানে প্ৰায় এমাহ মানে হ'ব গ'ল কৰোণাৰ কাৰণে পাতিব পৰা নাছিলে আৰু আমিও যাম যাব পৰা নাছিলোঁ আৰু সৰু বেবী থাকিলে মানে অকণমান যাবলৈ বেয়া লাগে পৰিস্থিতি যেনেকুৱা হৈ আছে আৰু সেয়েহে সময় সুবিধা মিলাই আজি যাবলৈ ওলাইছোঁ আৰু আজি মোৰ মাহঁতৰ ঘৰৰ পৰাও মানে মানুহ আহিব আৰু সেইকাৰণে এক্সাইটেড এনেও মাহঁতৰ ঘৰৰ পৰা মানুহ আহিলে বিয়া পতা মানুহবিলাকে গম পাবই অকণমান এক্সাইটেড হৈ থাকে ময়ো একেই আৰু মোৰ নিজৰ বাও যাব সেইকাৰণে জান লাগিছে প্ৰথমে নাযাওঁ বুলি ভাবিছিলোঁ কাৰণ কালি মানে এটা হেৰি হ'ল কালি আমি ভণ্টি আৰু মই ভেকচিন ল'বলৈ গ'লোঁ ৰাতি মানে এনেকুৱা জ্বৰ উঠিলে আৰু এইখন হাত মানে তামাম বিষ হ'লেও যাবলৈ ওলাইছোঁ পোৱালিটো চামকৈ আৰু তাকে এতিয়া যাম বুলি ভাবিছোঁ গগৈদা মই ভাত পানী খাই আজৰি 10টামান হ'ব হ'ল এতিয়া আমি ওলামগৈ আপোনালোকেও চাই থাকিব আৰু যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তেনেকৈ ষ্টাৰ্ট কৰোঁ মানে ওলাওঁগৈ এয়া দেখিছেনে মই ওলাই কৰি আহিলোঁ আৰু আজি মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব একদম গ্ৰীণ হৈ আহিছোঁ এয়া হোটেলত অলপমান মিঠাই ল'বলৈ সোমালোঁ আৰু এইফালে আমি এই দোকানত সোমাইছোঁ কাপোৰৰ দোকানত যিহেতু আমি প্ৰথম গৈছোঁ আৰু সেইকাৰণে সৰুকৈ কিবা এটা কিনিছোঁ বেবীৰ কাৰণে এয়া দেখিছেনে এয়া আমি এতিয়া এনেই লেকচাৰ মাৰি আছোঁ এইফালে আছে ভণ্টি এই দুজনী ভণ্টি হয় দেই ঐ বা এইফালে আহা আকৌ আৰু এয়াই হৈছে বাৰ ল'ৰাটো আৰু বাৰ ল'ৰাটোৰ নাম হৈছে ভিয়ান কেলে এইটো চব পলাইছে দেই এইফালে খানা বনাই আছে এইফালে সকলো কামে কামে লাগি আছে এনেদৰে আৰু এইফালে দেখিছেনে কেৰাহীত বনাই আছে ৰাজহাঁহৰ মাংস আৰু এইফালে ভাত আজি স্পেচিয়েল এইটোৱে কচু টেষ্টি কি কি আছে পাতিহাঁহ মাংস কচু আৰু আলু জালুক ঠিক আছে কি কোমোৰা হাঁহ পাতিহাঁহ ৰাজহাঁহ আৰু পাতিহাঁহ আৰু এইজনী মোৰ ফ্ৰেণ্ড হয় দেই এইচ ফ্ৰেণ্ড বহুদিনৰ পাছত লগ পাইছোঁ আজি মায়ে কি কৰি আৰু দেখিছেনে এইফালে মোক পাপৰ বনোৱা কামত লগাই দিলে আৰু মই এইফালে লাগি আছোঁ আৰু আৰু এইফালে বৌ আৰু ভণ্টিহঁতৰ লগত মই চালাড বনাই আছোঁ আৰু এয়া মোৰ বা আহি পালেহি কেমেৰাত ওলাবলৈ লাজ কৰিছে আৰু টিকলিও আজি একদম মাস্ক চাস্ক লগাই আহিছে আৰু এয়া আহিয়ে উৎপাত আৰম্ভ হৈ গ'ল আৰু এয়া দুয়োগৰাকী খেলত বিজি পূৰা আমাৰ এইফালে কচুজালত এনেকৈ মা আৰু বেবী প্ৰথমে এনেকৈ আগবঢ়াই লয় তাৰপাছতহে বেলেগক খাবলৈ দিয়ে এয়া দেখিছেনে সকলোৰে নিয়মবিলাক বেলেগ বেলেগ আৰু এয়া হৈছে কচু হয় নাই কচু আৰু হেৰি পাতিহাঁহ এইফালে আছে ৰাজহাঁহ এইফালেও ৰাজহাঁহে ফ্ৰাই চীনাহাঁহ বাপেকো ওলাব লাগিছিলে বাপেকটো ওলাই দিয়ক আৰু এইফালে দেখিছেনে ভিডিঅ'টো উঠাবৰ কাৰণে মই বেবীৰ দেউতাক মানে ভিনদেউকো মাতি দিলোঁ এয়া আৰু এয়া আমাৰ গগৈদা একদম ভাতৰ কাঁহীত এয়া ফাৰ্ষ্ট কুটা এনেদৰে সকলোৱে খাবলৈ লৈছে এয়া ভাইটিহঁত আৰু
আৰু এয়া দাদা ভিনদেউ আৰু এইফালে দাদা এজনে হয় এনেদৰে সকলোৱে খাবলৈ বহিছে আৰু এতিয়া আমি মই বহিছোঁ ভণ্টিহঁতৰ লগত ভাত খাবলৈ এয়া দেখিছেনে গোটেই তিনিজনী মোৰ ভণ্টিয়ে হয় আৰু এইফালে দাদা দুজন বহিছে আৰু এইফালে তলত বহিও খানাটো চলি আছে খানাটো খাই কেনেকুৱা লাগিলে মামি ভাল লাগে ভাল লাগে কচুটা বহুত দিন খোৱা নাই বহুত ভাল লাগে অমিত জ্বলা হৈছে আৰু এইফালে একেবাৰে শেষত বৌ তিনিগৰাকীয়ে খাবলৈ লৈছে আৰু এইফালে সকলো নিজৰ নিজৰ কামত ব্যস্ত এয়া দেখিছেনে ষ্টাইল মাৰাত বিজি চাওঁ ফুটটো নাই জিলিকা চাওঁ দুজনী এফালে চাওঁ চাওঁ ডান্স এটা মাৰি দিয়া আৰু এইফালে খাই কৰি আৰু পায়েক ভনীয়ে তিনিওগৰাকীয়ে লুডু খেলাত ব্যস্ত এয়া দেখিছেনে আৰু এইফালে সকলোখিনি যাবলৈ ওলাইছে আৰু এইফালে এগৰাকী ফটো মাৰিছোঁ বুলি প'ষ্ট দিয়াত বিজি বাই বাই চবকে মাস্ক পৰিধান কৰি লওক বাই বাই তহঁতি গলিয়ে নেকি তো তহঁতি গলিয়ে না বাই বাই মই এফালে দেখুৱাই দিওঁ মানুহ আৰু এইফালে বা ভিনদেউহঁতো যাবলৈ ওলাইছে আমিও যাম আৰু লাহেকৈ এতিয়া বাই 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 আৰু এইফালে দেখিছেনে দুয়োগৰাকীক ৰিলছ বনাবৰ কাৰণে দুয়োগৰাকী একদম চাদৰ মেখেলা পিন্ধি ৰেডি হৈ আছে কিছু সময় থাকি আমিও গুচি আহিলোঁ আৰু আমি আহোঁতে প্ৰায় আবেলি 5টামানেই বাজিলে চাগে আৰু আহি থাকোঁতে এয়া বৰষুণে পালে চাদৰখনকে লৈ আহিছোঁ আৰু যেনে তেনে সেয়া তিতি বুৰি আহি ঘৰ পালোহি আৰু ডাঙৰকৈ দিছিলে বৰষুণ